এডমিশ্যন লোৱা নাই আৰু স্কুলখন বেলেগ জেগাত ল'ব কাৰণে মাথা মাৰি আছে। কোনে মাথা মাৰি আছে? সিদ্দিক মাতব। তাৰমানে তোমালোকক মানে পাঠদানৰ পৰা বিৰত ৰাখিছে? অঁ, এজন কাহ নাই। তোমালোকে কিহৰ কাৰণে আহিছা? এডমিশ্যন ল'বলৈ আহিছা? এডমিশ্যন দিয়া নাই? স্কুলত আহি আনে ঘৰত উভতি যাব লগা হৈছে। পাঠদানৰ পৰা বিৰত ৰাখিছে নেকি তোমালোকক? তোমালোকৰ হেডমাষ্টাৰজনৰ নাম কি? আব্দুল ৰশিদ আহমেদ। কিহৰ কাৰণে এডমিশ্যন দিয়া নাই বুলি ভাবি আছা তোমালোকে? স্কুলখন অন্য জেগাত নিয়াৰ মানে ষড়যন্ত্ৰ কৰিছে? প্ৰতিবাদ কৰিলে তাৰমানে স্কুলখনত আমাৰ 2000মান ভোটাৰ আছে, দুটা চেণ্টাৰ আছে। অৱগত এই পঞ্চায়ত ভোট সমগত আহিলে এইখানে মানে স্কুলখন লৈ গ'লে ছাত্ৰ ছাত্ৰীতো অভাৱ আছে। এইখানে ছাত্ৰ ছাত্ৰীবিলাক বঞ্চিত হ'ব শিক্ষাৰ পৰা। দ্বিতীয়তে আমাৰ এই ভোটাৰৰ গ'লে কি কৰিব? 2021 মানৰ ভোটাৰ আছে, দুটা চেণ্টাৰ। আমি ক'ত যাই ভোটদান কৰিম? ভোটৰ পৰা বঞ্চিত হ'ম। স্কুল ল'ৰা ছোৱালীবিলাক একদম অন্ধকাৰত পৰিব। তাৰমানে চৰ চাপৰিত আমাৰ স্কুল নাই। কিমানজন ছাত্ৰ ছাত্ৰী পঢ়ি আছে? 200-250 মান ছাত্ৰ ছাত্ৰী আছে। 10-9 ইয়াতো অন্য আৰু বিকল্প নাই, অন্য বিকল্প কুৰামাৰীত নাই। ছাত্ৰ ছাত্ৰীখিনি এতিয়া ভৱিষ্যত অন্ধকাৰ হৈ যাব। শিক্ষাদানৰ পৰাই বঞ্চিত হৈ যাব। এতিয়া চৰকাৰলৈ কি আহ্বান থাকিব? চৰকাৰৰ লগত আবেদন আমি এইখিনি কৰিছোঁ যাতে স্কুলখন ইয়াতে থাকে। আমাৰ ৰাইজৰো সুবিধা হ'ব ভোটদান কৰাত আৰু ল'ৰা ছোৱালীবিলাকো শিক্ষাদান কৰিব পাৰিব। এইটোৱে আমাৰ চাওক, আজি তাৰমানে আমাৰ এইখন কুৰামাৰী হাইস্কুল আমাৰ ইয়াতে বহুত দিন থাকিলে। থকাৰ পিছত এই স্কুলখন সিদ্দিক মাতবৰে কেনেকুৱা নাটক কৰি আমি কিন্তু ৰাইজৰ ফালৰ পৰা একো নাজানো। গতিকে ৰাইজে এতিয়া গম পালে সিদ্দিক মাতৰ যিটো নাটক কৰি আছে, ৰাইজে কিন্তু পৰিপূৰ্ণ ধৰিছে। ধৰাৰ লগে লগে এতিয়া আমি ৰাইজ ওলাই আহিছোঁ, ৰাজপথত নামিছোঁ। গতিকে আমাৰ স্কুলখন আমাৰ ইয়াতে থাকিব লাগে। স্কুলখন আমি ক'তো যাব নিদিওঁ।